তো হেই গাইজ আহি গেল মই পাপু ভাই তো গাইজ আজি মানে এনাই অলপমান ওলাই আহিলোঁ গাইজ ঘৰতনো কি সোমাই থাকিব আৰু এনে অলপমান ওলাই আহিলোঁ ফুৰিব আৰু গাইজ এইফালে নীল ভাই আছে মোৰ বাবা তই কিবা চাই আছ নেকি বাবা নলবাৰীত আমাৰ নতুনকৈ অঁ মানে আমাৰ নলবাৰীত নতুনকৈ এটা কুটুব মিনাৰ আছে কুটুব মিনাৰ कौन है ये लोग নলবাৰীত মানে বস্তুটো ভাল লাগছে সেইকাৰণে মই চাই আছোঁ সেইটো কুটুব মিনাৰ নহয় সেইটো এতিয়াৰ বাধা মূৰ্খ তই এতিয়াৰ বাধা ফাৰ্ষ্ট টাইম দেখিছা নেকি বাবা কুটুব মিনাৰ নলবাৰীত না মূৰ্খ যাওঁ বস্তুটো ভাল লাগে কিন্তু ভাল লাগে কিন্তু আমাৰ নলবাৰীতো এতিয়াৰ বাধা আছে তো কুটুব মিনাৰ বুলি ভাবিছা মূৰ্খ জ্বালা আজি মানে বগী বাই হৈ আছে নেকি বগী গাই হোৱাইট বয় আজি মই অলপমান ব্লেক হৈ আছোঁ ব্লেক বান্ধাৰ মই ব্লেক কি তো গাইজ এতিয়া বঢ়িয়াকৈ যাই থাকোঁ অলপমান ডিমু চাইডৰ পৰা ফুৰি আহোঁ গাইজ গাইজ এইফালে নাজাৰা চাওক কি মজা একদম মানে নৈ বৈ গৈছে নৈ বুলি কয়নে নৈ নহয় জান এইটো জান তই আৰু কিয় মোক উঠি আছা জান নহয় মানে হেৰি এইটো এই জান আমাৰ জান নেকি নদীৰ ভাইক सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মজা একদম পৰিৱেশ গাইজ তো এতিয়া দেৰি নকৰি যাই থাকোঁ ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰি দিছোঁ তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে মাজতে বিলাই দিয়া আহি মৰম বাৰে আৰু গাইজ আহি এটা জেগা পালোঁ কি নাজাৰা চাওক এই মজা একদম তই ব্লগ চক কৰি আছা নেকি ব্লগ কৰি আছা নেকি তই নকৰিবি মোৰ ভিউৱাৰ্ছকেইটা তই টান দিব নালাগে ফটো উঠি ল'লোঁ আমি আৰু জেগাটো কেনে লাগিছে তই কওঁ জেগাটো কেনে লাগিছে জায়গাটো বঢ়িয়া একদম মানে ফটো শ্বুট কৰাৰ কাৰণে পাৰফেক্ট জায়গা আহিব পাৰে ইয়াতে শান্তি আপোনাৰ দেহাৰগুচিৰ কাষতে আৰু নলবাৰী দেহাৰগুচি তো গাইজ মজা জেগা আৰু ইয়াৰ পৰা আমি ক'ত যাই আছোঁ এতিয়া আমি যাম মানে ডিমৌ চকত যাম এটা সৰুকৈ কাম আছে সেইটো ছাকচেছ হোৱাৰ পিছত আৰু চাওঁ কি কৰিব পাৰোঁ চাই থাকক মজা তোমাৰ নীলা নীলা দুচকুৰ ভাষাতে তো গাইজ ফুৰি ফুৰি আহি পালোঁ আমাৰ ৰূপতীৰ্থ কৌলি ভৰাৰী জুবিন কৌলি ভৰাৰী কেনেকুৱা খবৰ ভাল তোমাৰ একদম মজা বাকী পৰিৱেশটো কিন্তু মজা লাগছে দে ঘৰটো একদম মানে এনেকুৱা আজিকালি ঘৰ পাবাৰেই নাই টকাৰ বদলাই গম পোৱা আৰু আছে কষ্টৰ আছে ন টকাৰতো অভাৱ নাই ক'ত কি গাড়ী পৰি আছে হিচাপে নাই দেখোন আকাৰি নে বিল্ডিং উঠাই দিব বাকী কেনাই বাকী ভাল মানে কি মই চেন্নাইক গৈছিলোঁ আচ্ছা মই মাজতে একদিন আছিলোঁতো সেইটো চেকআপ চলি আছে অঁ গেলোঁ যাই কালি নে পৰহি আহিলোঁ নেকি মা অঁ কালি নে পৰহি আহিলোঁ আমি তাৰে আগা দিনে আছিলোঁ প্লেনিং চলি আছে নেকি নাই প্লেনিং একো নাই এই জীৱনটো কি এইম ইন লাইফ নাই ডাইৰেকশ্যন আৰু টাউনৰ বাঢ়িলে ফ'ল' কৰি যাই থাকিলে হ'ল এতিয়া মানে চলি তলি পঢ়ি আছে না টিউশ্যনটো কৰোঁ এতিয়া কৰা নাই এইকেইদিন কিন্তু চাওঁ নেক্সট ইয়াৰৰ পৰা কিবা কৰিব পাৰোঁ শিক্ষাগত ভাৱে কাৰোবাক অলপ কিবা পঢ়িব পাৰিলে মনটো এনাই মানে কিবা এটা কৰিম নেক্সট ইয়াৰ কাম এই বছৰ আৰু নাই আৰু এই বছৰটো মানে কি 2024টো গেলেই যাতে এটা শনিৰ বছৰ মই জানো শনি আমাৰ দশা চলি থাকে মই সেইকাৰণে এই বছৰটো কষ্টতেই গেল আৰু পিছলৈ এক্টিঙতে থাকিব না বেলেগ কিবা আছে থাকিম এক্টিংটো মানে কি এক্টিংটো আৰু এটা মানে কি হবিটাই হৈ গ'ল ন এতিয়া মানে আৰু কামো কৰিব লাগে অসমৰ ৰাইজেতো কিমানখিনি মৰম কৰে আৰু জানোৱাই আৰু নাই নহয় কিমান ছাপোৰ্ট কৰে মানে ধন্যবাদ জনাইছোঁ মোক সিমানখিনিকে মৰম কৰাৰ কাৰণে মানে কি কৰিম আৰু চব কৰিম এইও কৰিম সেনেকুৱাও কৰিম চব মিলাম আৰু বাকী এটা হাঁহি লাগে এটা মিচুকীয়া হাঁহি দিওঁ এই বছৰ নকৰোঁ আকৌ কিয় জানুৱাৰীৰ পৰা হেৰি কৰিম এই বছৰ তোমাৰ আকৌ নকৰোঁ হাঁহি এটা মাৰি দিয়া নাই মই হাঁহাও নাই কান্দাও নাই এটা ডাইলগ মাৰি দিয়া ডাইলগ আৰু কি মাৰি কিমান ধুনীয়া মানে ৰাইজে বিচাৰি কৈ দিওঁ আৰু মোৰ দুচকু দেখিলেই পাগল হৈ যায় দুচকু দেখিলেই পাগল হৈ যায় বহু ছোৱালী আৰু মই ঋতুস্ৰাৱ জুবিন কৌলি আৰু কপালখন কিন্তু চোতাল হন দেই গাইজ সেইকাৰণে ধনী নে ধনী ঘৰত জন্ম লৈছোঁ কপাল দিয়া নাই স্পৰেলবিলাক ফাইনেলি লগ পাই গ'লোঁ আৰু গাইজ বহুত ভাল পাওঁ তেখেতক আৰু এক্টিংটো মোৰো ফেভাৰেট তেখেতৰো ফেভাৰেট তেখেতেও কৰি যাই আছে ময়ো কৰি যাই আছোঁ সকলোৱে জানে আৰু ফাইনেলি লগ পাই গ'লোঁ ভাই ভাল লাগিল আৰু আহিবি চাহ চাহ খাব কওঁ কিবা তই গাই চাহ খাব আহি কি কৈছি তক এনাই কৈছোঁ হয় নেকি ভাতটো খাব লাগে নিমন্ত্ৰণ জনাইছে খুবেই ভাল লাগছে মাংসটো লৈ আহিব লাগিব আচ্ছা মাংস কিহৰ মাংস খায় জানো মই কিমান খাই ভিতৰত গমেই পাই অকলোৱে একদম মানে মজা আৰু মানুহটো কিন্তু চালিয়া দা ভাই ভাল একদম
কিবা আপিছে আছে না জিএফটি বুজিব নাই নেকি দৰ্শকে এখন বহুত ক'ত হাবি পাবি কেনেকুৱা এটচিকো বয়া মোক দাবি পতে আছে মানুহ যোনটো ডাইলগ দিছি সেইটো এনেই অৰিজিনেল হৈছে এই বছৰ যিগিলা নকৰো বুলি আছে তো বহু খোৱাৰ কাৰণে কৰিলো আহি আছে কিবা সাসপেন্স থাকো গাইস কিবা এটা আহি আছে কৰিম ভাল কৰিছো মোৰৰ পৰাটো ফুল সাসপেন্স নাকি আৰু এটা কথা মই বাৰু ইয়াৰ পৰা সবকে ক্ষমা কৰিছো মই কৰা ভুল কাৰণে 24 বাৰ পনিৰ বছৰ আছিল মই কৈছো তো নিজৰ চলি বুলি সব ক্ষমা কৰি দিবি একো নাই এই ক্ষমা কৰবেলা একো নাই কথাটো কৈছো ক্ষমাটো সবকে ডাঙৰ ধৰ্ম সবে ক্ষমা কৰি দিবি মোক তো মোৰ একো নাই কৈছো যে মই নিজাকৈ মানে ভাবছো আৰু কিবা এটা আহি আছে কিবা এটা আহিব পাৰে প্লাছ নিজাকৈ কাম চাম কৰিব লাগিব আৰু ইতিয়াতে এইটো গম নাপাই ৰাইজে পিছত গম পাব পইছত গম পাব পইছত পাই ইয়েস কামবেক বুলি ন মই ইমান মানে স্থান নহয় কামবেক কৰিব লাগা কিন্তু নহয় মই কথাটো কৈছো কিবা এটা কৰিম আৰু দৰকাৰণে মোক তাতে চাবা বিছলে অহন কেটামান ভালকৈ চাও দেখবা লাগিব বস্তুগিলা কিবা কৰিব লাগিব ইয়েস তো গাইস এটা বঢ়িয়াকে চাহটা খাই লও চাহ দিছে মজা আৰু ঘুৰি মজাকে চাহটা বনাই দিলাক ঘুৰি কেনেকুৱা খবৰ ভাল আপোনাৰ ল'ৰা ইমান ডাঙৰ সেলিব্ৰিটি হ'ব বিচাৰিছে আপোনাৰ কেনেকুৱা লাগে কওকচোন আশীৰ্বাদ তাৰ কি হয় নহয় ভাল চলি একদম গুড বয় সেইকাৰণে ইমান দূৰ পৰা ঘূৰি বিচাৰি আছো ন ভালে আছে আপোনালোকে তোমাৰ যে নামটো ৰূপতীৰ্থ কোহলি জুবিন ভৰালী এই নামটো ৰহস্য অলপ কৈ দিয়া নামটো সেই ফেচবুকৰ নাম কৈছো দেখোন তোমাৰ বহুত মানে অৰিজিনেল নামটো ৰূপতীৰ্থ ভৰালী ইয়েস মই জুবিনৰ সৰুৰ পৰা ভাল পাওঁ ফেচবুক ৰূপতীৰ্থ জুবিন ভৰালী আছে জুবিন লাভাৰ তাতো কোহলিকো ভাল পাওঁ অলপ লাহে লাহে 15 মানৰ পৰা বেটিং চাই ফেন হৈ গ'ল আৰু জুবিন কোহলি ভৰালী সেনেকৈ নামটো কিন্তু বহুতেই মানে ভাল পায় তে এতিয়া যাই থাকো চাহটা বঢ়িয়াকৈ খাই ল'লো আৰু যাওঁ দিয়া নাই বহুত ভাল লাগিল তোমাক লগ পাই আৰু গাইজ পাপুক মাত দি পেলাই মই আহি গ'লো লগ বনাবা মানে মই নাজানো আজি ফাৰ্ষ্ট টাইম কৰিছোঁ ইয়াৰ কাম নাই মানে মোতকৈও কাম নাই সেইকাৰণে মই আহি গ'লো আজি আৰু মানে এফালে পাপু আছে চাই লওঁ বাবা মই আছোঁ হেৰি বাকী ভৰালিক কেনে লাগিল কথা পাতি বহুত ভাল মানুহটো বহুত ভাল আমাৰ লগৰে হয় মানে মনৰ মানুহ আৰু একদম মানে মাটিৰ মানুহ খুব ভাল মানুহ তো গাইজ অতি সোনকালে আমাৰ ভৰালীৰ লগত কিবা এটা আহি আছে প্লেন এটা কৰি আছোঁ আমি তো চাই থাকিব আপোনালোকে এতিয়া যাই থাকো বল কি ব্লগ কৰিছ মুখ চুখ উঠাই নাই ফাৰ্ষ্ট টাইম কৰিছোঁ যি এখন হে বহুত সেইটোৱে কাৰণে ফাৰ্ষ্ট টাইম কিবা এটা ভাল লাগে খানিতো দেখছি নে চকুৰ উঠক লাগিতো দেখছি নে ইয়েছ চলেওতো শিকিব লাগিব শিকিম কথা নাই তই যাই থাকো বঢ়িয়াকে জয় দা ৰ'দ পোৱা আনিছে ইয়াতে তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে তো গাইছ আহি এটা কালভাৰ পাৰো আৰু কালভাৰৰ ওপৰত বহি আছো গাইছ ফিলিংটো কেনেকুৱা হৈছে অলপ জিৰণি লৈছোঁ মানে ভাগৰি গৈছোঁ মানে গাইছ ৰাকেশ আহি আছে ৰাকেশ অলপমান ৰখা দিলাক তো ৰখি আছো ইয়াতে আহি আছে ৰাকেশক ৰখি ৰাকেশক ঘৰ আহি পালোঁ ৰাকেশ এইফালে আছে মোৰ বডি গাৰ্ডে বাবা ৰাকেশ কোনটো ঐ এনেকৈ আছে ক'ত গৈছিলে নেকি চাওঁ মাছ মালটো অ'কে মইতো উচলা হোৱাৰ কাৰণে অলপমান হেৰি কৰি দিছে মানে আমাৰ কালি পিকনিক আছে ৰাণীত যাম সেইকাৰণে বজাৰখিনি কৰি ল'লো আৰু বজাৰ কৰাত ইমান টাইম যোৱা নাই লাষ্টত কাৰ্টুন ল'লো না 2 কাৰ্টুন না কি ওৰ হেলি নেকি মাল সেইকাৰণে লাগিলেতো খোলা কথা মাল খামেই গালি চাই নেকি বাকী ভাই আছে বা বম থকো চুলি মানে समझ रहे हो এফালে আছে আমাৰ কিন বাবু এফালে বকি ভাই আছে মজা না আৰু ৰাকেশ আমি মানে অলপ বিচাৰি আহিলোঁ তোক মানে হাঁহি উঠি যাকে হাঁহিব ভাল নাগে তাত গীতা কাৰণে কেম্পা দেখি হাঁহি ৰখাব লগা আছে এচা দেখা মানুহ দেখিছে না কথা অলপমান সেই চিষ্টেমত আৰু মাল কথাটো এনেকুৱা কৈছোঁ দে তামচা চবেই জানে তেলৰ বটাল লৈছে গাইছে তেলৰ বটাল বহুত খাই সেই বুলি আৰু সেই আৰু দুই এটা খাই দিছোঁ না নাকি হিমন্ত অলপমান বাকী কালি চিমন্ত নাখায় কিন্তু ন গাখীৰ খোৱা অভ্যাস আছে ন ৰাকেশ এতিয়া অলপমান ফুৰি আহোঁ তাৰ পুৰণি আমাৰ গাঁওখনি দেখাবহি ৰাকেশে বোলে গাঁওখন দেখুৱাই অলপ আমাৰ গাঁৱতে আহি থাকোঁ কিন্তু গাঁওখন এটা পৰিৱেশটো সুন্দৰ দেই ন এইফালে আমাৰ ধান চান আছে গাঁৱলীয়া এটা ফ্লেভাৰ ৰাকেশে দুনাখন মস্ত বাৰীক লৈছে মানে কি কৰিব আছে গম নাপাওঁ এনে মানে কালি পিকনিক যাব না সেইকাৰণে কিবা সৰু চৰি কাটব চাওক বাপৰে কি ভয়ংকৰ বাৰী নহয় মই তাকেতো হৈছোঁ বাৰীক কি আনিলাক মোক পিকনিক নে তুমিও যিহেতু যাব লাগিব মানে য়েছ তাকে মই চাই লওঁ কি হয় চাই লওঁ টকাৰ অভাৱ আছে নেকি আমাৰ তোৰ টকা নাই মই দিম না বঢ়িয়া থেংক ইউ আচ্ছা খৰি কাটিব আহিছে নেকি কাঁচা খৰি
হয় হয় খুৱাবা ও খুৱাবা ন কালি পিকনিক গেলি পিকনিক ফ্ৰী কাৰণ আমাৰ পইচা অভাৱ নাই টকা মানে বান্ধিলে দি দলৈছো ৰাগাছো তো মানে টকা পানি এই টকা কিমান টকা লাগব বাস এনে ভাড়া কৰি দিছো তো নাই উঠি এনে এনজয় কৰাৰ কাৰণে তো নাই গেলি হল আচ্ছা এটা মাখা মাংস থালি বলি না মই শুনছো 700 কবলৈ লৈছি নাই এই তোৰ কাৰণে অলপ মানে কৈছিল মোকে পিংক এইটো বানে মই দেখলো মই বুঝতে নেছন গেছি কাম কৰি চাবি বল দি আৰু যাবো গোটাই এই ৰাগাইছ টকাটো অব নাই দৰ কৰি দিল কে কিনি নিকিনলি নেচাৰেল 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 কিনি আনলি লাভ নেচাৰেল কিনা খৰিটো অলপমান হেই তাৰ হাইব্ৰিড যেন পাই লোকেল মাল লৈছো নেচাৰেল জুইটো বেছি উঠু আমাৰ যেটো বা কাটি লবা কথাত কিন্তু কোনিও নৰে গাইছ কাটি হিলে লৈ যাব হে গাইছ ৰাকেছে কিন্তু বম হাৱা মাৰে দে মই ধৰা খেল মই চিন্তা কৰি আছো ই টকা মানে আৰে গাইছ টকা এনে বম হাৱাদাৰ চলি দে হাৱা নহয় কে তো কালি উলবি আমাৰ লগত তাহত কবি তই একাছ হাৱা নাই বিখালে পাটো কাটছু কিনেও থাকো অলপ মান কিন্তু লাঠি যি লাগে লাঠি কিন্তু আমি লোকেল লৈ লৈছো আৰু বাস ভাড়া আছে না কিবা ঠেলা চলা বাসে নেকি মানে লোকেল অলপ মই এইটো তই এই না বিজে নিজে গোটা কৰি এটা অকল বা লাঠিটো আৰু নেচাৰেল বেছি ভাল আছিল খোজকাঢ়ি যোৱাটো খোজকাঢ়ি নেচাৰেল নেকি এইটো নেচাৰেল কি খবৰ আপোনাৰ একদম ভাল খানা খবৰ নেকি পিকনিক তুমি যাম বুলি ভাবছো যাম কি মই জানে কোনে কি এতিয়া নপৰে দে আচ্ছা হেৰি নেক্সট পিকনিকত মই যাম বাৰু কালি মানে মই বিদেশ যাম বিদেশ যাম তোৰ পাছপোৰ্ট খান চাও তো বিদেশ যা নহয় মোৰ হেৰি ভোটাৰ ডে আছে নহয় বিদেশ ভ্ৰমণ মাৰিয়া আই জতি যা সাৰপ্ৰাইজ দিম পিকনিকটো খায়া মই নেক্সট কিনো যাম দে আমি তো ৰাইড কৰিম যা ৰাইড কৰিম আমি গম পাব দৰ্শকে এনে যাও বাই 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 ভিডিওটো এখিনিতে সমাপ্ত কৰি দিম হত প্ৰমাণ কৰে হত প্ৰণাম বাবু কি খবৰ এনসাৰ দাটি দিয়া বাকি ভালনে স্কুলত যাই আছ নেকি সিদিনা আহিছিলো মই তুমি স্কুলত গৈছিলা বাকি কিবা এটা কৈ দিয়া আমাৰ দৰ্শকক একে 2 2 3 ইয়েস একে 2 2 3 আৰু তুমি ভাল পাইছিলা ৰঙিয়া নাপিতক নীলকম বেটানি কি ক নীলাক গাইছ তে বঢ়িয়াকৈ যাই থাকোঁ আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি গোটেইখিনি কৰি দিব আৰু নেক্সট ভিডিঅ'টো গাইছ ধামাকাদাৰ ভিডিঅ' আহিছে চাই থাকিব গাইছ কিবা এটা কৈ দিওঁ নকদে আৰু এতিয়া কিয় বহুত বকলো আজি আৰু ভাত চাত খোৱাই নাই গাইছ ঘৰলৈ যাই থাকোঁ দেই বল নহয় দে হ'ব দে গাইছ বাই বাই